হে গাইছ কি খবৰ আপোনালোকৰ সব পুনৰ এটা নতুন ভিডিঅ'লৈ মই ৰাহুল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আজি 31 ডিচেম্বৰ চ' আজি আমি ইয়াতে খানা খাম চ' আমাৰ ফেমিলি গোটেইবোৰ আহিব আজি আমি ইয়াতে ফেমিলি পাৰ্টি কৰিম বহুত ডাঙৰকৈ চ' আৰু ইফালে আছে আমাৰ এই সাউণ্ড সিস্টেমটো চ' ইয়াক মানে বহুত দিন ইউজ নকৰোঁতে ইয়াৰ অলপ গেছৰ বেমাৰ হৈছে চ' সেইকাৰণে ইয়াক ইউজ নকৰোঁ এইবাৰ নিউ ইয়াৰত মই আমাৰ ভাইজানৰ দোকানৰ পৰা দোকানৰ স্পীকাৰটো লৈ আহিম আৰু খানা খালেতো খৰি ইম্পৰ্টেণ্ট চ' খৰি ইফালে আধা পাৰিলোঁ আৰু ওপৰৰ পৰা আধা পাৰিব আছে আৰু মোৰ গোটেইখিনি খৰি পৰা হৈ গ'ল এতিয়া মই খৰিখিনি চিজিল কৰি থৈ কেনে ভাইজানে বোলে দোকানত হাঁহ কিনি থৈছে চ' মই হাঁহটো লৈ আহোঁ তাতে বোলে কাটি দিব মানে পৰি যাই থাকে চ' মোৰ দোকানত বোলে হাঁহ কিনি থৈছে তাতে দোকানী বোলে কাটি মেলি চব দিব ভাইজানৰ দোকানৰ আগত এখন হাঁহৰ দোকান আছে চ' তাত কথা পাতি থৈ আহিছে ভাইজানে চ' তাৰ পৰা মই হাঁহ আনিব যাম আৰু ভাইজানৰ দোকানৰ পৰা সাউণ্ড চিষ্টেমটো আনিম চ' মানে কি হয় ডাইৰেক্ট গোটা হাঁহ আনিলে হাঁহটো লৈ গৈ কাটা বাচা এইবোৰ কৰোঁতে আধা সময় গুচি যায় চ' সেইকাৰণে আমি হাঁহ ডাইৰেক্ট কাটি মেলি বাচি আনিম চ' আৰু ভাইজানৰ দোকানত তাতে সাউণ্ড চিষ্টেম আছে চ' সাউণ্ড চিষ্টেম লৈ হাঁহ লৈ আমি যাম খানা খাব বলক আৰু ইয়াতে মানে কি ইজিলি হাঁহৰ পাখি চেলাই হাঁহটো এক লগত পুৰি কেনে পিচ কৰি দিয়ে চ' এইফালে সাউণ্ড চিষ্টেমটো বহুত দিন ইউজ কৰা নাছিল পুৰা লেতেৰা হৈ আছিল চ' চাফা কৰি আৰু ইয়াৰে দুটা লগৰ স্পীকাৰ মই স্কুটিত উঠাই দিছোঁ চ' বলক যাওঁ আৰু আমাৰ অলপ লেট হৈ গ'ল সকলোৱে ইয়াতে এনজয় কৰি আছে জুই পুৱাই আছে আৰু মই খাই আছোঁ এইফালে মেগী চ' বলক মেগী খাওঁ ভূত তুমি আজি পিকনিক খাইছা কেনে লাগছে পিকনিক খাই এইটো কি লৈ আছা এইটো কি লৈ আছা মাকৈ তোমাৰ আইফোনটো দি ফটো মাৰিম আইফোন কিমান এইটো 5,11,13 টকা হয় নেকি এতিয়া ফটো তুলি আছো ৰেডি চিক তুলছো ইফালে মানুহটো লুকাই কিবা খাই আছে কিবা লৈ গৈছে কি খাই আছা চ' মই এইফালে বাৰ্বিকিউ কৰি আছোঁ চিকেন ইয়াতে হাঁহৰ মাংস আছে আৰু ইয়াতে আমাৰ বৌয়ে বনাই আছে পিঁয়াজৰ তৰকাৰী तू मेरा रोज कम लिटिल क्लोज तू मेरा रोज कम लिटिल क्लोज सेल्फी ले रे सेल्फी थोड़ा ले मायरा खबर की बुढ़ा खबर की আয়ান কি কৰি আছে গীতাই ফটো নেকি এইফালে চবৰে গ্ৰুপ ফটো চলি আছে মই মাজত সোমাই যাম এতিয়া চ' এইফালে চবে আমি ভাতৰ অপেক্ষা কৰি আমাৰ এতিয়া 12টা বাজিল চ' যিহেতু এতিয়া 12টা বাজিব হ'লে আমাৰ নিউ ইয়াৰ পৰিব হ'ল চ' সেই নিউ ইয়াৰৰ কাৰণে আমি স্পেচিয়েলকৈ অলপ বম ফুটাম বুলি ভাবিছোঁ এইফালে বম আনাই আছে আৰু আমাৰ আয়ান আহি গৈছে উঠাই নিদিয়ে নুঠে মই আহি গ'লোঁ এইফালে আমাৰ স্পেচিয়েল তৰকাৰী হৈ গ'ল ভাত খাব আমি ৰেডি চ' এতিয়া 12টা বাজিব আমি 12টাৰ আগে অলপমান বম ফুটাই আমি যেতিয়া নিউ ইয়াৰ পৰি যাব তেতিয়া আমি অলপমান হেপী নিউ ইয়াৰ কৈছে চ' তেতিয়া আমি অলপমান খানা দিৱালীৰে এক পেকেট আলু বম ৰাখি থৈছিলোঁ নিউ ইয়াৰৰ কাৰণে চ' এইফালে বম ৰেডি আমাৰ ওচৰত এতিয়া সময় কম আৰু সেইফালে গোটেইবোৰ আছে মই ইয়াতে অকলে লুকাই কেনে চ' বম ফুটাই দিম 12টা বজাৰ লগালগ চ' হেপী নিউ ইয়াৰ 6টামান আলু বম এক লগত লগাই দিছোঁ চ' নিউ ইয়াৰ পৰি গ'ল আৰু নিউ ইয়াৰত মোক ফাৰ্ষ্ট টেঙা বমে দিল যিহেতু গোটেইকেইটা বম ফুচকি গ'ল বাই